হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল সদাগৰ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, মানে কামত ব্যস্ত হৈ আছোঁ, অলপ কিবা ঘৰুৱা কামতে আৰু নিজৰ অলপ কিছু কামত ব্যস্ত হৈ আছোঁ, সেইকাৰণে কোনো ভিডিঅ' দিব পৰা নাই। চ' ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ। বৰ্তমান আমাৰ ঘৰত কি হৈ আছে, মানে আমাৰ মেকুৰীটোৱে নতুনকৈ পোৱালি দিছে বোলো, সেইকেইটা আপোনালোকক দেখাওক। ধুনীয়াকৈ সৰু সৰু 5টা হৈছে বোলো, সেইকেইটা দেখিলোঁ। এইটো মোৰ মৰমৰ মিমি, মানে মুমুলি বুলি মাতো মৰমতে। এনি টাইম মোৰ লগতে লাগি থাকে আৰু এইকেইটা হৈছে আমাৰ নতুনকৈ হোৱা পুপুলু মুমুলুকেইটা। এইকেইটা 5টা আছে ইয়াতে। ঘুমোৱা ষ্টাইল নাচাইগৈ, কাৰ ওপৰত কোনে ঘুমাইছে হিচাপ নোহোৱা হৈ গৈছে। এয়া আৰু এটা পাকক গ'ল, এটা মনে মনে লুকাই আছে। এইটো একেলগে থাকিলে সিহঁতৰ কাজিয়া খোজে দিব পৰা হোৱা নাই, কিন্তু সিহঁতৰ কাজিয়া নকমে কোনোদিন। এইকেইটা নতুন আলহী আমাৰ। কোনোবা এটা ওচৰত গ'লে সিহঁতৰ আটাটো বেছি হয়, মানে সিহঁতে মানুহৰ ওচৰত আহিব খোজে আৰু মানুহৰ লগত লাগি থাকিব খোজে। এই মৰম লগা হৈ গৈছে এনেকেইটা। কি নাম দিওঁ এতিয়া তাকে ভাবি পোৱা নাই। চানাকেইটাই মাকক কামাৰে, মাকে সিহঁতৰ ওচৰত থাকিব লৈ ভয় কৰে। চানাকেইটাৰ ওচৰত থকাৰ লগে লগে আটা বাঢ়ি তাৰপৰা পলোৱাই। আকৌ চানাকেইটাক ধৰি আনিব লাগে, আকৌ মাকক ধৰিব লাগে। সেই গোটা মখাই পলাই ফুৰিছে, এনেকুৱা ধৰণে হৈছে। মাকৰ ভয়তে চানা পলোৱাই, কিন্তু এইটোৱে হৈছে আমাৰ ইয়াতে চানাৰ ভয়তে মাক পলাই আছে। ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু দিবাক লাগে কোনো ধৰণৰ সেনেকুৱা টপিকো পোৱা নাই আৰু টাইমো পোৱা নাই। সেইকাৰণে ভিডিঅ' পোৱা নাই, সেইকাৰণে বেয়া নাপাব আপোনালোকে। ভিডিঅ' দিম অতি সোনকালে, ভাল ভিডিঅ' যাই থাকিব, মানে দিম ব্লগ। চ' এইটো আছিল মোৰ সৰুকৈ এটা ভিডিঅ' এটা আৰু মানে বহুত দিন দিয়া নাই, আকৌ সেইকাৰণে দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আৰু চানাকেইটা কি নাম দিম কি নিদিম সেইখিনি ভাবি কিনে কৈ আছোঁ।